गसाइगावनि बयरालियाव एनडिए दोलोनि गिदिरथार बिसायख'थि फोसावदिं मेल हाग्रामानि 17 बोसोर सरकार खुंनाय समाव बुथारनाय हिंसा हिंसि लांखारनाय दोहोन दाबिनाय हारियारि दाङाबाजि बायदि जाथाया जाफ्लेबाय थादोंमोन प्रमद बर'नि बिबुंथि दिनै बिसायख'थिनि जोबथा फोसावदिं सान एनडिएनि बिजाथि जयन्त बसुमतारी बिथांखौ देरहासार खालामनांगौनि थांखिजों दिनै गसाइगाव महकुमानि सिङाव थानाय बयरालियाव बिटिआरनि चिफ प्रमद बर' बिथाङा बिसायख'थि फोसावदिं मेलाव बाहागो लानानै खौरांगिरिनि सिगाङाव हाग्रामा महिलारि बिथांखौ गोख्रों रावै थांखिनानै बेबायदि बुंथियो थांनाय 17 बोसोर बिपिएफनि सरकार खुंनायाव बुथारनाय हिंसा हिंसि लांखारनाय दोहोन दाबिनाय हारियारि दाङाबाजि बायदि जाथाया जाफ्लेबाय थादों दायो इउपिपिएलनि दैदेननायाव बिटिआर सरकाराव गोजोन सान्थिया फैबाय जायनि थाखाय बिटिआर ओनसोलनि सुबुंफ्रा सान्थि गोजोनै थानो हानाय जाबाय दायो बिटिआरआव दाङाबाजि गावजों गाव हिंसा हिंसि बायदि जाथाया जाला होननानै बुंथिदों बिथाङा लोगोसे फैबाय थानाय लोकसभा बिसायख'थियाव एनडिएनि बिजाथि जयन्त बसुमतारी बिथाङा गोबां जौखोन्दो भट लानानै देरहासार जागोना रोखासै होननानैबो फोरमायबावदों प्रमद बर' बिथाङा আমাৰ প্ৰচাৰ সম্পূৰ্ণ হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৌখন আমাৰ ইয়াত সভা উপস্থিত আছে এটা ডাঙৰ ৰোড শ্ব' বিশাল ৰোড শ্ব' এটেণ্ড হৈছে এটা বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰে কাৰণ তেখেতসকলৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি আহিছে আমি বিটিআৰ বাকী হৈ সদায় শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজত থাকিব বিচাৰোঁ এই পৰিৱেশটো যে আজি আহিছে সেইটো সবচে ডাঙৰ কথা আৰু সেইকাৰণে আজি দেখিছে য'ত মিটিং হৈছে তাৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে নাঙলতো মিটিঙে দেখা নাই বেলেগ দলতো মিটিঙে দেখা নাই গতিকে এই কাৰণে মই কৈ আহিছিলোঁ যে এইটোৱে লাষ্ট নিৰ্বাচন য'ত নাঙলৰ ছবিটো ৰাইজে দেখিবলৈ পাব ইয়াৰ পিছত আৰু নাঙলৰ ছবি বিটিআৰ অঞ্চলৰ ৰাইজে দেখিবলৈ নাপাব তেখেতসকলে বিভিন্ন মিছা কথাবিলাক আজি বিভিন্ন ধৰ্মীয় লোকসকলৰ মাজত যাই কৈছে এটা সময়তো নিৰ্বাচনী প্ৰচাৰে এনেকুৱা আছিল যে ইউপিপিএল বিজেপি আহিলে ঘৰ জ্বলিব মানুহ মৰিব মানুহ মাৰিব খেদি পঠাব এই কাৰণে ইউপিপিএল বিজেপিক ভোট দিব নালাগে আমাকে ভোট দিয়ক বুলি প্ৰচাৰ চলাইছিল কিন্তু 17 বছৰত যিমানখিনি হত্যা হিংসা যিমানখিনি পৰিৱেশ হ'ল এই 3টা বছৰত কমপ্লিটলি উল্টা 100% শান্তি আহিল এই কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া মাইনৰিটি হওক বঙালী হওক বড়োৱে হওক যিমান জনগোষ্ঠী আছে অসমীয়া আমাৰ কোচ ৰাজবংশী ৰাভা গাৰো আদিবাসী গোৰ্খা মদাহী হৰণীয়া যিমান জনগোষ্ঠী আছে নাথ যোগী ক্ষুদ্ৰধৰ কলিতা সবে আজি আমাৰ লগত আছে আমাক সমৰ্থন জনাইছে মই তেখেতসকলক আজি এই শেষ প্ৰচাৰৰ যিটো সভা ইয়াত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এনেকা পৰিৱেশ ঈশ্বৰে সদায় ৰাখক এনেকা পৰিৱেশ বিটিআৰত সদায় থাকক বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী শান্তি আৰু নিৰাপত্তাত সদায় থাকে এটুকে মই প্ৰাৰ্থনা কৰিছোঁ আৰু এই নিৰ্বাচনত আমাক প্ৰথম দিনাৰ পৰা এতিয়ালৈকে বহুতে সহযোগ কৰিলে এই সহযোগ কৰা সকলক ধন্যবাদ জনাইছোঁ